Hello everyone, welcome to Maths Plus. বন্ধুসকল আমি আজি ডিসকাস কৰিম আপোনালোকৰ এইটো ভিডিঅ'ত আজি হৈ যোৱা কম্বাইন্ড ৰিটেন টেষ্ট 2023 যিবিলাক কোৱেশ্চন আহিছিল ৰিজনিংৰ তো সেইসমূহ কোৱেশ্চন আমি আজি সলভ কৰিম ইয়াৰ আগৰ ভিডিঅ'টোত আমি ম্যাথছৰ যিবিলাক কোৱেশ্চন আহিছিল আজি 10টা কোৱেশ্চন তো গোটেইখিনি আমি সলভ কৰি দিছো যদি সেই ভিডিঅ'টো চোৱা নাই আপোনালোকে চাই ল'ব আমাৰ চেনেলতে পাই যাব তো এই ভিডিঅ'ত আমি ডিসকাস কৰিম ইতিমধ্যে ক'লো যে ৰিজনিংৰ 10টা কোৱেশ্চন যি আহিছিল সেই 10টা কোৱেশ্চনৰ মই সমাধান কৰি দিম আপোনালোকক তো তাৰ ফলত আপোনালোকে গম পাব আপোনালোকৰ কেইটা হৈছে বা কোনোবাটো যদি ভুল হৈছে তেতিয়াও গম পাব আৰু যদি কোনোবাটো পঢ়া নাই তেতিয়াহলে কেনেকৈ হ'ব লাগিছিল বা কেনেকৈ কৰিব লাগিছিল আপোনালোকে ফিউচাৰ এক্সামৰ কাৰণে সেইটো আপোনালোকৰ মনত ৰৈ যাব ঠিক আছে তো আৰম্ভ কৰিছো ভিডিঅ'টি প্ৰথম কোৱেশ্চনটি আহিছো প্ৰথম কোৱেশ্চনটি আমাক কি দিয়া আছে ৰাজীৱ ইজ এ ব্ৰাদাৰ অফ অতুল তাৰমানে কৈছে ৰাজীৱ অতুলৰ কি হয় ভায়েক হু ইজ son of সুৰেন আৰু অতুল কোন হয় son of সুৰেন সুৰেনৰ পুতেক if Sunil is Suren's brother, যদিহে সুনীল সুৰেনৰ ভায়েক হয় then how Rajiv is related to Sunil তেতিয়ালে সুধিছে আমাক সুনীল ৰাজীৱৰ লগত কেনেকৈ ৰিলেটেড হৈ আছে বা সুনীল আৰু ৰাজীৱৰ মাজত কেনেকুৱা সম্পৰ্ক আছে তবা কোৱেশ্চনটি কি দিয়া আছে ৰাজীৱ is a brother of অতুল তো ৰাজীৱ কি হয় ব্ৰাদাৰ সো মেল হ'ব মেল হলে আমি প্লাস চিন দিও ব্ৰাদাৰ অফ অতুল অতুল মেল ফিমেল নাজানো যদিও নামটো শুনি মেল বুলি ক'ব পাৰো কিন্তু আমি যেতিয়ালৈ সাৰ্টেনলি নাজানো মেল নে ফিমেল তো আমি চিনটো নিদিও এতিয়া হল ৰাজীৱ কি পালো আমি অতুলৰ ব্ৰাদাৰ পালো ঠিক আছে আকৌ কৈছে অতুল এতিয়া ইয়াত হু আছে হু থাকিলে কি বুজায় ইয়াৰ আগৰ যোনটো নেম থাকে সেইটো বুজায় তাৰমানে অতুল ইজ son of সুৰেন অতুল কোন হয় সুৰেনৰ পুতেক অতুল সুৰেনৰ পুতেক যেহেতু অতুল পুতেক তো প্লাস চিন দিলো ঠিক আছে এতিয়া সুৰেন আমি মেল নে ফিমেল নাজানো তো ইয়াত আমি আকৌ সিম্বল নিদিও ঠিক আছে নেক্সট আকৌ কি কৈছে ইফ সুনীল ইজ সুৰেনস ব্ৰাদাৰ আমাক কৈছে এবাৰ সুৰেনৰ ভায়েক কোন সুনীল সুৰেনৰ ভায়েক সো ই কি হ'ব প্লাস হ'ব ঠিক আছে সুৰেন কি হল সুনীলৰ ভায়েক তেতিয়া হলে আমাক খুদিছে then how Rajiv is related to Sunil আৰু তেতিয়া হলে আমাক খুদিছে ৰাজীৱ সুনীলৰ কি হয় হেতু খুদিছে ঠিক আছে এতিয়া ৰাজীৱৰ দেউতাক কোনি সুৰেনৰ ভায়েক কোনি সুনীল এতিয়া ৰাজীৱ সুনীলৰ কি হ'ব ৰাজীৱ হ'ব সুনীলৰ নেফিউ হ'ব আমাৰ কাৰেক্ট আনসাৰ যা বা ভতিজা হ'ব কাৰেক্ট আনসাৰ অসমীয়াত ক'লে ভতিজা আৰু ইংৰাজীত ক'লে নেফিউ ঠিক আছে নেক্সট আহিছে সেকেন্ড কোৱেশ্চনত কি দিছে আমাক 12 নম্বৰ কোৱেশ্চন কিয় দিছো কাৰণ আমি ম্যাথছৰ কোৱেশ্চন 10 লৈ কৰিছো এই তাৰ আগতে 11 আছিল এবাৰ 12 ঠিক আছে এবাৰ দিছে আমাক ইন এ ৰেস উষা ইজ ফাস্টাৰ দেন কমলা আমাক কৈছে যে এখন দৌৰ প্ৰতিযোগিতাত উষা কমলাতকৈ বেছি জোৰে দৌৰে এণ্ড প্ৰতীক ইজ স্লোয়াৰ দেন স্বাতি আকৌ কৈছে প্ৰতীকে স্বাতিতকৈ লাহে দৌৰে if প্ৰতীক is not slower than usha আৰু কৈছে যদিহে প্ৰতীক উষাতকৈ লাহে নাদুৰে বা আমাক এনেকুৱা কৈছে if প্ৰতীক is not slower than usha মানে কি বুজাইছে ইয়াত প্ৰতীক উষাতকৈ স্লোয়াৰ নহয় তাৰ মানে কি হয় প্ৰতীকে উষাতকৈ বেছি জোৰে দৌৰে and if in the race award is given to first three position holders আকৌ কৈছে যদি সেই যেটো আমাৰ দৌৰ খেলা আছিল সেই দৌৰ খেলাত যদি প্ৰথম তিনিজন প্ৰাৰ্থীক মানে জনে ফাৰ্স্ট সেকেন্ড থাৰ্ড হয় তেওঁলোক বটা দিয়া হয় তেতিয়ালে খুদিছে then who among them did not get an award তেতিয়ালে সিহঁতৰ কোনে প্ৰাইজ নাপাব বা এৱাৰ্ড নাপাব হেতু খুদিছে কাৰণ চাৰিজন আছে তো এজনে নাপাব তিনিজনে পাব ঠিক আছে আমাক এতিয়া কি দিছে কন্ডিশন সমূহ চাই লৈছো এটা দৌৰ প্ৰতিযোগিতাত দিয়া আছে উষা ইজ ফাস্টাৰ দেন কমলা তাৰমানে কৈছে উষা ইজ ফাস্টাৰ যেহেতু উষা ফাস্টাৰ তো এইটো আমি গ্ৰেটাৰ দেন চিন দিছো কমলা এনেকৈ কৰিব লাগে কোৱেশ্চন সমূহ তেতিয়া আমাৰ ইজি হৈ যায় উষা ইজ ফাস্টাৰ দেন কমলা নেক্সট কৈছে এন প্ৰতীক ইজ স্লোয়াৰ দেন স্বাতি এতিয়া এইটো কন্ডিশনত কি কৈছে আমাক প্ৰতীক ইজ স্লোয়াৰ দেন স্বাতি মানে কি কৈছে প্ৰতীক স্বাতিতকৈ লাহে দৌৰে তাৰ মানে কোনে বেছি দৌৰে স্বাতি তাৰ মানে ইয়াৰ পৰা আমি কি লিখিব পাৰো স্বাতি ইজ গ্ৰেটাৰ দেন প্ৰতীক কাৰণ কিয় স্বাতিয়ে প্ৰতীকতকৈ বেছি জোৰে দৌৰিব পাৰে ঠিক আছে এতিয়া নেক্সট কৈছে ইফ প্ৰতীক ইজ নট স্লোয়াৰ দেন উষা এবাৰ কৈছে যদিহে প্ৰতীক উষাতকৈ লাহে নাদুৰে মানে কি প্ৰতীকে উষাতকৈ কি কৰিব জোৰে দৌৰিব তাৰমানে এইটো কন্ডিশনৰ পৰা লিখিব পাৰো প্ৰতীক ইজ গ্ৰেটাৰ দেন উষা and if in the race তাৰপিছত বাকিখিনি কৈছে আমাক তো এই তিনটা কন্ডিশনৰ পৰা আমি এটা কন্ডিশন বনাব লাগিব যাৰ ফলত আমি আনসাৰটো পাম এতিয়া আমাক কি কমন আছে কোনটোত সেইখিনি যদিহে চাও আমি প্ৰথম আৰু সেকেন্ডটোত উষা কমন আছে এইটো তো আমি ইয়াত লিখিব পাৰো উষা লিখিলো ফাৰ্স্ট তো উষাতকৈ কোনে বেছি জোৰে দৌৰে প্ৰতীক তো উষাৰ এইফালে কি হ'ব
প্ৰতীক এইটো ডাঙৰ নেক্সট উষাৰ পিছত কোন আছে কমলা তো উষাৰ পিছত হ'ব কমলা আকৌ নেক্সট যদি চাও আমি কি পালো প্ৰতীক পালো ইয়াতো প্ৰতীক আছে ইয়াতো প্ৰতীক আছে তো প্ৰতীকৰ আগত কোনে আছে বা প্ৰতীকতকৈ জোৰে কোনে দাউৰে স্বাতি তো স্বাতি ইজ গ্ৰেটাৰ দেন প্ৰতীক তো চাৰিটা মানুহ আছিল চাৰিটা মানুহৰ আমি ৰেচত যেটো পাৰ্টিসিপেট কৰে ফাস্টাৰ আৰু স্লোৱাৰ হিচাপত আমি পাই গলো এতিয়া যেহেতু স্বাতিয়ে সবতকৈ বেছি দাউৰে তো এই ফাৰ্স্ট হ'ব প্ৰতীক সেকেন্ড হ'ব আৰু উষা হ'ব থাৰ্ড আৰু ইহত তিনিয়ে প্ৰাইজ পাব তো প্ৰাইজ নোপোৱা জনৰ নাম কি হ'ল কমলা তো কমলা সেই ৰেচত কোনো ধৰণৰ প্ৰাইজ নাপায় তো কমলা হ'ব আমাৰ কাৰেক্ট আনসাৰ বুজি পালে নেক্সট আহিছো 13 নম্বৰ কোৱেশ্চনত ইম্পৰ্টেন্ট কোৱেশ্চন লগতে এনেকুৱা কোৱেশ্চন আহি থাকে আৰু এইটো আহিছে আমি ডিকশনাৰী অৰ্ডাৰৰ কোৱেশ্চন বহুবাৰ শিকিছো তো সেইটো কৰিব লাগে একেবাৰে সিম্পল কোৱেশ্চন চাৰিটা ওয়াৰ্ড দিয়া আছে এই ওয়াৰ্ড কেইটা আমি ডিকশনাৰী অৰ্ডাৰত সজালে তলৰ কোনটো অপচন শুদ্ধ হ'ব সেইটো কৈছে তো যদি প্ৰথম অপচনটো চাও কি আছে পিএলই আছে ইয়াতো পিএলই ইয়াত কিন্তু পিএলএ ইয়াত পিএলএ তো দুটা পিএলই পালো বা আমি কি পালো পিএলই পালো আৰু এটা পিএলএ পালো এই দুটা অপচনৰ চাৰিটা অপচনৰ পৰা এই দুটা পালো এটা পিএলই তো আগে হ'ব না পিএলএ তো আগে হ'ব পিএলএ তো নিশ্চয় আগে হ'ব তো পিএলএ আকৌ পিএলএ কেইটা আছিল দুটা তো দুইবাৰ লিখিম নেক্সট পিএলই দুইটা থকা সেই দুটা হ'ব ঠিক আছে এতিয়া আমি চাম পিএলএ দুটাৰ ভিতৰত কোনটো আগে হ'ব পিএলএ তাৰপিছত টি আছে ইয়াতো টি আছে ইয়াতো টি নেক্সট ই আছে ইয়াতো ই আকৌ ইয়াত নাই আকৌ ইয়াত ই আছে তাৰ মানে নথকাটো আগে হ'ব তাৰ মানে ইয়াত হ'ব প্লেট নেক্সট ইয়াৰ পিছৰটো হ'ব পিএলএ টি ই প্লেটলেটস ঠিক আছে নেক্সট এই দুটা গ'ল আমাৰ এবাৰ এই দুটাৰ ভিতৰত কোনটো আগে হয় চাম পিএলই চাৱা হৈছে তাৰ পিছত আছে টি ইয়াত কি আছে বি তো কোনটো আগে হ'ব বি থকাটো BISCITE নেক্সট ইয়াত হ'ব প্লেথৰা ঠিক আছে তো আমি অৰ্ডাৰটো কি পালো প্লেট কেই নম্বৰত আছিল আমাৰ প্লেট আছিল সি তো ফাৰ্স্ট সি নেক্সট কি আছে প্লেটলেটস তো এইটো হ'ল আমাৰ কেই নম্বৰ আছিল ডি তাৰ পিছত কোন নম্বৰটো হৈছে তাৰ পিছত বি হৈছে তাৰ পিছত হৈছে আমাৰ এ তো আমাৰ অৰ্ডাৰটো কাৰেক্ট অৰ্ডাৰটো হ'ব CDBA CDB অপচন এটি আছে CDBA তো এইটো হ'ব আমাৰ কাৰেক্ট আনসাৰ বুজি পালে ঠিক আছে তাৰ পিছত আহিম আমি নেক্সট কোৱেশ্চনত কি দি আছে আমাক find a word which is not related to the other three words ইয়াত চাৰিটা word দি আছে coral isthmus island and cap এই চাৰিটা wordৰ ভিতৰত কোনোবাটো word এই বাকি তিনিটাৰ লগত মিলা নাই তো নিমিলাটো আমাৰ বাছি উলিয়াব দিছে এটা এইটো জানিবলৈ হলে আমি গোটেই কেইটাৰ মিনিং জানিব লাগিব তো মিনিং কেইটা মই প্ৰথমতে দেখাই দি আছো coral মানে কি হয় এইটো cap দিয়া আছে আৰু তো cap মানে কি বুজাই দিছো প্ৰথমতে ডায়াগ্ৰামৰ হয় বুজাই দিছো এই সাগৰৰ পাৰত যিখিনি এনেকুৱা টাইপৰ মাটি ওলাই থাকে লেণ্ড মাছ ওলাই থাকে এইখিনিক আমি কি বুলি কওঁ cap বুলি কওঁ ঠিক আছে তো cap মানে কি বুজিলো মানে সাগৰৰ মাটিৰ লগত ৰিলেচন থকা কিবা এটা বস্তু ঠিক আছে নেক্সট আমাৰ আছে এইটো কোৰেল তো কোৰেল মানে কি সাগৰৰ তলিত থকা কিছুমান উদ্ভিদ জাতীয় বস্তু এইবিলাকক আমি কি বুলি কওঁ কোৰেল বুলি কওঁ ঠিক আছে নেক্সট আহিলো আমি ইছমাছ তো ইছমাছ কি এই এনেকুৱা দুখনমান সাগৰতে হওক বা নদীতে হওক দুখন ঠাইৰ মাজত যিখিনি ঠাইয়ে যোগ লগাই মানে লগ লগাই সেই দুখন ঠাই সেইটোক আমি কওঁ ইছমাছ বুলি কওঁ ঠিক আছে এইটো কি হ'ল আমাৰ ল্যান্ডৰ লগত ৰিলেটেড হ'ল তো এইটো মনত ৰাখিব নেক্সট আমাৰ কি আছে আকৌ এটা আছে আইল্যান্ড মানে আমি সকলো নিশ্চয়কৈ জানো সাগৰৰ মাজত থকা দ্বীপ এটা কি বুলি কওঁ বা নদীৰ মাজত থকা হলে হ'ব সেইটোক আমি কি বুলি কওঁ আইল্যান্ড বুলি কওঁ এতিয়া আমি তিনিটা ওয়াৰ্ড পালো ইছমাছ আইল্যান্ড এন্ড কেপ যি দুটা আমি ডায়াগ্ৰামত দিছো হ'ল কেপ এইটো হ'ল ইছমাছ আৰু আইল্যান্ডটো মই ইতিমধ্যে ক'লো তো এই তিনিটা কি হয় পানী আৰু মাটিৰ লগত কিবা অলপ ৰিলেটেড থকা মাটিৰ যেনিবা আকাৰ তো তেনেকুৱা বস্তুবিলাক আমি এই তিনিটাৰে বুজাও এটা নেক্সট যেটো কোৰেল যি আছে এইটো যদি চাও আমি এইটো কি হ'ল এটা উদ্ভিদ জাতীয় বস্তু তো আমাৰ নিমিলা অপচনটো হ'ব কোৰেল হ'ব আমাৰ কাৰেক্ট আনসাৰ বুজি পালে এইটো কোৱেশ্চন কাৰ শুদ্ধ হৈছে কমেন্ট বক্সত জনাব এবাৰ হল নেক্সট আমি আহিম ইয়াৰ পিছৰ কোৱেশ্চনত কি দিছে আমাক ইন এ ক্লাছ 4 ষ্টুডেন্ট অলৱেজ সিট ইন দ্য ফাৰ্স্ট ৰ তাৰ মানে এটা ক্লাছত কি হয় চাৰিজন ষ্টুডেন্টে সদায় প্ৰথম শাৰীত বহে আশা সেই চাৰিজন ষ্টুডেন্টৰ ভিতৰত এতিয়া আমাক ক'ব আশা এণ্ড বিপা অলৱেজ সিটস নিয়াৰ টু ইচ আদাৰ আশা আৰু বিপাই কি কৰে ইহঁত দুই একেলগে বহে সদায় আশা এণ্ড সীতা ডাজ নট সিট টুগেদাৰ আশা আৰু সীতাই কি কৰে একেলগে নবহে বুলি কৈছে ইফ টুডে যদি আজি হে সীতা ডাজ নট সিট নিয়াৰ টু দীপিকা আৰু যদি হে কৈছে আজি যদি হে সীতা দীপিকাৰ ওচৰত নবহে তেতিয়া হলে সুধিছে আমাক who sits near to দীপিকা তো আজি দীপিকাৰ ওচৰত কোন বহিছে আমাক সেইটো সুধিছে তো সিটিং এৰেঞ্জমেন্টৰ কোৱেশ্চন এইটো এনেকুৱা কোৱেশ্চন আহিলে আমি কেনেকৈ কৰি মই শিকাই দি আছো আমাক কি দিছিল কোৱেশ্চনটিত ষ্টুডেন্ট আছিল 4জন
আকৌ তাৰ পিছত কৈছে আমাক Asa and Bipa always sits near to each other এতিয়া কৈছে যেহেতু আমাৰ নাম কেইটা যদি চাও Asa Bipa next আছে Sita আৰু এটা আছে Deepika তো গোটেই কেইটা নামৰ ফাৰ্স্ট লেটাৰটো A B আৰু N C and D মানে আমি গোটেই মানে ওয়ার্ড কেইটা লিখাৰ প্ৰয়োজন নাই অনলি আমি ফাৰ্স্ট লেটাৰটো লিখিলে বুজি পাম ঠিক আছে আমাক ফাৰ্স্ট কন্ডিশন মতে কি দিয়া আছে Asa and Bipa always sits near to each other তাৰ মানে Asa আৰু Bipa একেলগে বহে ইয়াত আমি লিখিম A আৰু B সদায় কি বহিব A for Asa B for Bipa A আৰু B সদায় একেলগে লিখিব তো A আৰু B এনেকৈ বহিব পাৰে বা বেলেগকৈ বহিব পাৰে B ইফালে বহিলে A ইফালে বহিব পাৰে এনেকৈ পাৰে ঠিক আছে তো দুটা কন্ডিশন আমি লম নেক্সট কৈছে Asa and Sita does not sit together আমাক কৈছে Asa আৰু Sita একেলগে নবহে তাৰ মানে A আৰু C কোনোদিনে একেলগে নহব আকৌ কৈছে যদি আজি হে Sita does not sit near to Deepika আকৌ আজি কি হৈছে Sita আৰু Deepika একেলগে বহা নাই মানে C and D কোনোদিনে একেলগে আজি একেলগে বহা নাই তেতিয়াহলে আমি উলিয়াব লাগে ডিৰ কাহত কোন বহিছে বা Deepikaৰ কাহত কোন বহিছে ঠিক আছে এতিয়া ইয়াৰ পৰা আমি কি লিখিব পাৰো সেকেন্ড কন্ডিশনত আমাক দিয়া আছিল Asa and Sita does not sit together Asa আৰু Sita আৰু মানে A আৰু C যদি হে একেলগে নবহে তো A আৰু C কত বহিব পাৰে A আৰু C একেলগে নবহিলে এৰ কাহত C নবহে তাৰ মানে ইয়াত C নবহে ইয়াত C নবহিলে ইয়াত এইটো সাইড কোনো নবহি কেনে বা বেলেগ বহি কেনে ইয়াত C হ'ব পাৰে বাৰ বেলেগ হ'ব পাৰে কি হ'ব পাৰে যদি ইয়াত C বহে ঠিক আছে ইয়াত C বহে আৰু ইয়াৰ এটা পজিশন আছে এই চাৰিটা পজিশন ইয়াৰ চাৰিটা পজিশন পাৰো আৰু এটা হ'ব পাৰে পসিবিলিটি ধৰক ইয়াত বেলেগ বহিব ইয়াত C বহিছে এতিয়া আমাৰ A আৰু C একেলগে বহা নাই তো এইটোৰ পৰা আমি তিনিটা পসিবিলিটি পাৰো নেক্সট এইটোৰ পৰা আমি কি পাম এৰ কাহত C বহিব নালাগে মুঠৰ ওপৰত তো এৰ কাহত বেলেগ বহালো তাৰ পিছত C বহালো চাৰিটা মানুহ ঠিক আছে এইটো হ'ব নেক্সট আকৌ B আৰু A ললো ইয়াত তাৰ পিছত কি কৰিলো আমি C বহালো ইয়াত A আৰু C এইটো একেলগে বহা নাই তো এইটো হ'ব আমাৰ নেক্সট আকৌ কি পসিবিলিটি হ'ব পাৰে ইয়াত বেলেগক বহালো তাৰ পিছত ইয়াত C বহালো এতিয়া আমাৰ A আৰু C একেলগে বহা নাই তাৰ মানে আমাৰ গোটেইখিনি কন্ডিশন বৰ্তমানলৈ ফুলফিল হৈ আছে নেক্সট ইয়াৰ পিছৰ কন্ডিশনটো যদি চাও আজি Sita does not sit near to Deepika আজি কৈছে Sita আৰু Deepika নবহে এটা যি খালি ঠাইবোৰ আছিল এই খালি ঠাইবোৰত কি হ'ব প্ৰত্যেকটোতে D হ'ব কাৰণ ৰৈ যোৱা মানুহটো কোন Deepika তো ইয়াত হ'ব D আৰু ইয়াতো হ'ব D এতিয়া ইয়াত আমি D কিয় দিলো কাৰণ CBA তো ইয়াতো আমি D দিব পাৰো ইয়াত দুটা পসিবিলিটি পাম নেকি আৰু ইয়াত D বাৰু যত নিদিও তো ইয়াৰ পৰা দুটা বনাই ললে হল ইয়াৰ এটা লাষ্টত ধৰিলো আমি নেক্সট হ'ব পাৰে ইয়াতো এটা হ'ব পাৰে তো বেলেগ বেলেগ হল ঠিক আছে নেক্সট ইয়াতো আমি D দিম ইয়াতো D দিম ইয়াতো D দিলো এতিয়া যদি চাও আমি কি হল আমাক কি কৈছিল Sita আৰু Deepika আজি একেলগে বহা নাই মানে C আৰু D একেলগে বহা নাই আজি তো C আৰু D একেলগে থাকিব নোৱাৰে ইয়াত C আৰু D একেলগে আছে মানে এইটো পসিবিলিটি ক্যান্সেল ইয়াত C আৰু B আছে C আৰু D নাই তাৰ মানে এইটো ক্যান্সেল নহব ইয়াত C আৰু D আছে এইটো ক্যান্সেল ইয়াত C D একেলগে আছে ক্যান্সেল ইয়াত C আৰু D একেলগে নাই তাৰ মানে এইটো হ'ব পাৰে ইয়াত C D একেলগে আছে ক্যান্সেল এইটো ইয়াত C D একেলগে আছে মানে এইটো ক্যান্সেল তো আমি দুটা পসিবিলিটি ভ্যালিড পালো কোন দুটা পালো এটা হল এইটো আৰু আনটো হল এইটো এতিয়া আমাক কি লাগে Deepikaৰ ওচৰত কোন বহিছিল বা ডিৰ কাহত কোন আছে সেইটো লাগে ডিৰ কাহত কোন আছে A ইয়াতো ডিৰ কাহত কোন আছে A তাৰ মানে Deepikaৰ কাহত সিদিনা কোন বহিব Asa তো Asa হ'ব আমাৰ কারেক্ট আনসার Asa ইজ দা কারেক্ট আনসার তো গোটেই সমূহ পসিবিলিটি লব লাগিব ইয়াত আমি কাৰণ আমাক অপচনত এটা অপচন দিছে Asa and Bipa তো যদি আমি কোনোবাটো পসিবিলিটি Bipa পাই যাও আনসার তেতিয়াহলে আমাৰ আনসাৰটো ৰং হৈ যাব সেই কাৰণে আমি গোটেই সমূহ পসিবিলিটি চেক কৰি চাব লাগিব হল নেক্সট আইছো ইয়াৰ পিছৰ কোৱেশ্চনত কি দিছে আমাক Manoj walks 1 kilometer to the northwest direction মনোজে কি কৰিলে কিলোমিটাৰ খোজকাঢ়ি যায় কোন দিশলৈ উত্তৰ পশ্চিম দিশলৈ after that he walks 1 kilometer southwest direction তাৰ পিছত কি কৰিলে হি 1 কিলোমিটাৰ আকৌ কোনফালে যায় southwest মানে দক্ষিণ পশ্চিম দিশত যায় তাৰ পিছত again he walks 1 kilometer in southeast direction তাৰ পিছত আকৌ হি কি কৰিলে আকৌ 1 কিলোমিটাৰ যায় দক্ষিণ পূব ডাইৰেকচনত ঠিক আছে এটা সুধিছে for getting back to his home in which direction he should walk now যদি হি এতিয়া ঘৰলৈ যাব লাগে তেতিয়া হি কোনটো ডাইৰেকচনত যাব আমাক এটো সুধিছে তো প্ৰথমৰ পৰা আমি কৰি যাম মনোজে কি কৈছে প্ৰথমতে কোনফালে গৈছে উত্তৰ পশ্চিম দিশলৈ গৈছে আমি ডায়াগ্ৰামৰ ডাইৰেকচনৰ সাইনটো আকি লৈছো গোটেইখিনি এইটো হল আমাৰ ইষ্ট ওয়েস্ট নর্থ সাউথ
এইটো হল নৰ্থ ইষ্ট, এইটো হল নৰ্থ ৱেষ্ট। নাকাকো কৰিব পাৰে কিন্তু হয়তো কিছুমানে বুজি নাপাব, সেইকাৰণে মই আঁকি দিছো। ঠিক আছে, এতিয়া মনোজৰ ঘৰ ধৰি ললো আমি এইটো মাজত ধৰি ললো ইয়াত এইটো। এতিয়া মনোজে কোনফালে যায়? নৰ্থ ৱেষ্ট ডাইৰেকশ্যন যায়। নৰ্থ ৱেষ্ট কোনটো ডাইৰেকশ্যন? এইটো ডাইৰেকশ্যন। তাৰ মানে ইয়াৰ পৰা এনেকুৱা ডাইৰেকশ্যনত যাব 1 কিলোমিটাৰ। এইখিনি হল 1 কিলোমিটাৰ। ঠিক আছে, আকৌ তাৰপিছত কি গৈছে? সি সাউথ ইষ্ট ডাইৰেকশ্যনত গৈছে। এতিয়া সাউথ ইষ্ট ডাইৰেকশ্যন কোনটো? সাউথ ইষ্ট ডাইৰেকশ্যন হয় এইটো। তাৰমানে সি এইটো পইণ্টৰ পৰা কোনটো ডাইৰেকশ্যনত যাব? এইটো ডাইৰেকশ্যনত যাব। তাৰমানে ইয়াৰ পৰা যাব সি এইটো ডাইৰেকশ্যন, ইয়াতো যাব 1 কিলোমিটাৰ। নেক্সট কৈছে এগেইন হি ৱক সাউথ ইষ্ট ডাইৰেকশ্যনত, আকৌ যাব 1 কিলোমিটাৰ। সাউথ ইষ্ট ডাইৰেকশ্যন এইটো, তাৰমানে এইটো পইণ্টৰ পৰা এইটো ডাইৰেকশ্যনত যাব, বা অলপমান ভালকে দেখিলে এইটো ডাইৰেকশ্যনত যাব সি, এইখিনিও যাব 1 কিলোমিটাৰ। ঠিক আছে, এতিয়া আমাক লাগে এই পইণ্টটোৰ পৰা এতিয়া সি ঘৰত যাব লাগিলে কোনটো ডাইৰেকশ্যনত যাব? তো কোনটো ডাইৰেকশ্যনত যাব সি? এইটো ডাইৰেকশ্যন। এতিয়া আমি ইয়াত চাম কোনটো ডাইৰেকশ্যন, এইটো ডাইৰেকশ্যন, এইটো ডাইৰেকশ্যন নিশ্চয়কৈ। তো এইটো ডাইৰেকশ্যন আমাৰ কি হয়? নৰ্থ ইষ্ট। তো নৰ্থ ইষ্ট হ'ব আমাৰ কাৰেক্ট এনসাৰ। অপশ্যন 3 আছে নৰ্থ ইষ্ট, এইটো হ'ল কাৰেক্ট এনসাৰ। হ'ল বুজি পালে? নেক্সট আমি আহিম ইয়াৰ পিছৰ কুৱেশ্যনত। কি দিছে আমাক ইয়াত? In an NCC class, Jatin stands in the middle of the line in the attendance time. তাৰমানে কি কৈছে কুৱেশ্যনটিত? NCC ক্লাছ এটাত যতীনে কি কৰে? এটেণ্ডেন্স টাইমৰ সময়ত সি লাইনটোৰ একেবাৰে সমাজত আছে, মিডল বুলি কৈছে সমাজত। And when his turn comes, he shouted at 18 number of cadet. আৰু যেতিয়া তাৰ মানে এটেণ্ডেন্স দিয়াৰ পাৰ আহে, সি কেই নম্বৰত এটেণ্ডেন্স দিয়ে? 18 নম্বৰত এটেণ্ডেন্স দিয়ে। ঠিক আছে, এতিয়া সুধিছে আমাক NCC ক্লাছত কিমানজন ষ্টুডেন্ট আছিল বা কেডেটছ আছিল। তো আমাক কি দি আছে? যতীনে একেবাৰে মাজত আছে। এইটো যতীন ধৰিলো, এইফালে যিমান আছে এইফালে সিমান আছে। তো এইটো যদি আমি ফাৰ্ষ্ট পজিশন লওঁ, এইটো হ'ব আমাৰ লাষ্ট পজিশন। এতিয়া আমাক কৈছে যতীনে কেই নম্বৰত এটেণ্ডেন্স দিয়ে? 18 নম্বৰত। তো যতীনে 18 নম্বৰ হলে ইয়াৰ পৰা ইয়ালৈ মানে মাজলৈ কিমানজন কেণ্ডিডেট আছে বা ষ্টুডেন্ট আছে বা কেডেটছ আছে? ইয়াৰ পৰা ইয়ালৈ আছে 17 জন। ঠিক একেদৰে যতীন যিহেতু মাজত আছে, তো ইয়াৰ পৰা ইয়ালৈ কিমানজন আছে? 17 জন। 17 জন কিয় হল এইখিনিত? কাৰণ যতীন যিহেতু 18 নম্বৰ জন, তেতিয়াহলে ইয়াৰ আগৰ জন কিমান হ'ব? 17। তাৰমানে যতীনৰ আগত কিমানজন আছে? 17। আকৌ যদি সি যতীন সমাজত হয়, যতীনৰ আগত যিমানজন আছে যতীনৰ পিছতো সিমানজন, তাৰমানে পিছফালেও 17 জন। তো টোটেল কিমানজন আছে? আগত 17 জন, পিছত 17 জন, আৰু যতীন একজন নিজে, তাৰমানে টোটেল আছে 17 দুগুণ 34 প্লাছ 1 35 জন কেডেটছ আছে। অপশ্যন 4 35 হ'ল আমাৰ কাৰেক্ট এনসাৰ। হ'ল নেক্সট আমি আহিছো ইয়াৰ পিছৰ কুৱেশ্যনত। কি দিছে? কেলেণ্ডাৰৰ কুৱেশ্যন, একেবাৰে সিম্পল কুৱেশ্যন দিছে। কি দিছে? ইফ দ্য ইয়াৰ 2024 starts with Monday, then 2024 being a leap year, what will be the day on 31st December 2024? আমাক কৈছে যদিহে 2024 চনৰ প্ৰথম দিনটো কি হয়? সোমবাৰ হয়, তেতিয়াহলে আমি উলিয়াব লাগে 2024 চনটোৰ, আৰু দি থৈ দিছে যে 2024 চনটো আমাৰ লিপ ইয়াৰ হয় বুলি কেনে, আমি উলিয়াব লাগে 31 ডিচেম্বৰৰ দিনা কি বাৰ হ'ব সেইটো। এতিয়া লিপ ইয়াৰ বুলি দিয়া আছে আমাক, তো লিপ ইয়াৰ দিয়া থাকিলে লিপ ইয়াৰত কেইদিন থাকে আমি নিশ্চয়কৈ জানো? 366 ডেজ থাকে। এইটো ডিভাইড কৰিম 7 এৰে, কাৰণ কি এসপ্তাহত 7 দিন থাকে। ডিভাইড কৰিলে আমি ৰিমাইণ্ডাৰ পাম 2। ডিভাইড কৰি চাব পাৰে, 5 বাৰ যাব, 16 হ'ল, 7 দুগুণ 14, 16 আছিল 14 পালো, তাৰমানে ৰিমাইণ্ডাৰ হ'ল 2। তাৰমানে এক্সট্ৰা 2 দিন লৈ গ'ল, বা এক্সট্ৰা 2 দিন ৰৈ গ'ল মানে কি? আমি যদি উলিয়াব লাগে 2024 চলিছিল, 2025ৰ 1 জানুৱাৰী কি বাৰ হ'ব? আমি কি কৰো তেতিয়া? মানডেৰ লগত প্লাছটো কৰো, মানডে, টিউজডে, ৱেডনেসডে। তো এইটো হ'ব আমাৰ ৱেডনেসডে। এতিয়া আমাক সোধা নাই 1 জানুৱাৰী কি বাৰ হ'ব সেইটো সোধা নাই, তাৰ আগৰ দিনটো অৰ্থাৎ 31st ডিসেম্বৰ কি হৈ দিছে? তো 31st ডিসেম্বৰ হ'ব আমাৰ টিউজডে। হ'ল, বা আমি ইমানখিনি নকৰি এনেকৈ ভাবিব পাৰো যে নৰ্মেল ইয়াৰত আমাৰ কেলেণ্ডাৰ চেপ্টাৰটোত মই ধুনীয়াকৈ শিকাইছো, নৰ্মেল ইয়াৰত অড ডেজ থাকে 1, আকৌ যদি সেই বছৰটো লিপ ইয়াৰ হয় তেতিয়াহলে অড ডেজ থাকে তাত 2। আকৌ মই বেলেগকৈ শিকাইছো যে নৰ্মেল ইয়াৰ এটা যদিহে মানডে ষ্টাৰ্ট হয়, কি হ'ব? মানডেতে শেষ হ'ব। তাৰমানে 1 জানুৱাৰী মনডে হলে 31 ডিসেম্বৰ মানডে হ'ব। আকৌ যদি লিপ ইয়াৰ হয় সেইটো, সি যদি হে মানডে ষ্টাৰ্ট হয় তেতিয়াহলে শেষ হোৱা দিনটো হ'ব মানডেৰ পিছৰ দিনটো অৰ্থাৎ টিউজডে। এইখিনি মনত থাকিলে ডাইৰেক্ট আমি এনসাৰটো কৰিব পাৰো, টিউজডে হ'ব আমাৰ কাৰেক্ট এনসাৰ। নাথাকিলে আমি এইটো মেথডতো কৰিব পাৰো। লিপ ইয়াৰ হলে 2 প্লাছ কৰো, তো প্লাছ 2 কৰিলে আমি মানডে প্লাছ 2 কৰিলে আমি কি পাওঁ? ৱেডনেসডে পাওঁ। আমাক যেহেতু 1 জানুৱাৰী নালাগে, আমাক তাৰ আগৰ দিনটো লাগে, তো আমাক +1 কৰিব লাগিব, +1 কৰিলে আমি টিউজডে পাওঁ। ঠিক আছে, তো যেনেকৈ ভাবিও আমি
মানে মাথাত যেটো আমাৰ ইয়াৰ ক্লিক কৰে এইটো হল তাইকো সহজ মেথড ঠিক আছে নেক্সট আহিছো ইয়াৰ পিছৰ কোৱেশ্চন কি দিছে কোৱেশ্চন ভাল কোৱেশ্চন এটো কি দিছে আমাক if we count the number of straight lines required to draw the figure আমরা কৈছে যদিহে আমি এই ছবিটো আঁকিবলৈ গোটাই ছবিটো আঁকিবলৈ প্ৰয়োজন হোৱা সৰল ৰেখাৰ সংখ্যা গণো and the total number of square that can be identified আৰু যদিহে আমি গণো টোটাল কিমানটা স্কয়াৰ আছে এই গোটেই ডায়াগ্ৰামটোৰ ভিতৰত তেতিয়া হলে তলৰ কোনটো স্টেটমেন্ট আমাৰ ভ্যালিড বা শুদ্ধ হ'ব হেতু কৰিছে এতিয়া আমি প্ৰথমতে গণি লৈছো প্ৰথমতে গণিম আমি স্ট্ৰেট লাইন নেক্সট আমি গণিম স্কয়াৰ ঠিক আছে এটা স্ট্রেট লাইন যদি হে গণো আমি তো স্ট্রেট লাইন কিডাল আছে একদম উপৰৰ পৰা চাই যাম এইডাল এডাল স্ট্রেট লাইন নেক্সট ইয়াৰ পিছত আছে এইডাল এডাল স্ট্রেট লাইন দুই হল তাৰ পিছত এইডাল নহয় বাৰু একফালৰ পৰা যাম আমি 3 এইডাল হল 4 এইডাল হল 5 এইডাল হল 6 এইডাল হল 7 আমরা আমি পথানিকৈ গণিলো 7 ডাল পালো নেক্সট হিয়কৈ গণিম 8 9 10 11 এইডাল 12 and এইডাল 13 তো স্ট্রেট লাইন পাৰো আমি 13 এতিয়া আমি কি গণিম স্কয়াৰ গণিম তো স্ট্রেট লাইন কিডাল মই মুছি লৈছো আমি গণিব লাগিব এবাৰ স্কয়াৰ এটা স্কয়াৰ যদি হে গণো আমি প্ৰথম আমি সৰু আমি এইটো কনসিডাৰ কৰিছো ফাৰ্স্ট এইটো এটা স্কয়াৰ ঠিক আছে ইয়ালে নেক্সট এইটো আৰু এটা স্কয়াৰ দুটা পালো নেক্সট এইটো এটা তিনিটা হল নেক্সট এইটো এটা চাৰিটা হল আৰু নেক্সট এইটো এটা কেইটা পালো পাঁচটা পালো ইয়াৰ পৰা পাঁচটা স্কয়াৰ পালো নেক্সট আকৌ যদি ডাঙৰটো কনসিডাৰ কৰো ছয়টা হল তো ডাঙৰৰ ভিতৰত সৰু সৰু চাৰিটা আছে এইকেইটা ধৰিলে সাতটা আঠটা এই নটা এই 10টা তো ইয়ালৈ 10টা পালো ঠিক আছে এতিয়া যদি আমি আকৌ এইখিনি বহলাই চাও এই হ'ব 11টা আৰু ইয়াৰ পৰা ইয়ালৈ হ'ব 12টা আৰু ইয়াৰ পৰা স্কয়াৰ পাম নেকি কিবা ইয়াৰ পৰা অন্য একো স্কয়াৰ নাপাও ঠিক আছে তো আমি স্কয়াৰ কেইটা পালো 12টা তাৰ মানে আমি কি পালো তাৰ আগতে আমি অপচন কেইটা পঢ়িছো আমাক অপচনত কি দিছে নাম্বাৰ অফ স্ট্ৰেট লাইন ইজ মোৰ দেন নাম্বাৰ অফ স্কয়াৰ মানে কৈছে যে নাম্বাৰ অফ স্ট্ৰেট লাইন স্কয়াৰত কৈ কি হয় স্কয়াৰৰ সংখ্যাতকৈ স্ট্ৰেট লাইনৰ সংখ্যা বেছি বুলি কৈছে আৰু আমি এতিয়াই পালো যে স্কয়াৰৰ নাম্বাৰটো কি আছে বেছি আছে আমি গ্ৰেটাৰ চিন দিছো এটো আতকৈ স্কয়াৰৰ স্ট্রেট লাইন বেছি আছে স্কয়াৰতকৈ তো আমাৰ অপচন 1 এ ভ্যালিড হ'ব বা এইটো হ'ব ট্ৰু এটো কারেক্ট आंसर অপচন 2 দি আছে নাম্বাৰ অফ স্কয়াৰ ইজ মোৰ দেন নাম্বাৰ অফ স্ট্রেট লাইন আমাক কৈছিল স্কয়াৰৰ সংখ্যা বেছি বুলি কৈছে কিন্তু নহয় এটো আকৌ কৈছে সমান বুলি কৈছে সমানো নহয় আৰু নান অফ দিস দি আছে 1 হ'ব আমাৰ কারেক্ট आंसर ঠিক আছে নেক্সট আহিছে লাষ্ট কোৱেশ্চনটিত কি দি আছে না ইয়াৰ আনসাৰটো মই কৈ দিয়াৰ আগতে আপোনালোকে কমেন্ট কৰি জনাব ইয়াৰ আনসাৰটো কি দিছে কোনে কি দিছে আনসাৰটো জনাব তো মই কৈ দিছো এতিয়া আমাক কি দি আছে এনালজিৰ কোৱেশ্চন ৰিং ওয়ার্ডটো ৰিলেটেড হয় বক্সিংৰ লগত তেতিয়া হলে উলিয়াব লাগে পোৰ্ট ওয়ার্ডটো কিহৰ লগত ৰিলেটেড আমাক হেতু লাগে ঠিক আছে এতিয়া ৰিং আৰু বক্সিং তো ৰিংৰ ভিতৰত কি খেলা হয় ৰিং মানে যিবিলাক মানে ৰছী বুলি কলো আৰু যি ৰিং থাকে তাৰ ভিতৰত বক্সিং খেলা হয় যেহেতু এতিয়া আমাক লাগে কোৰ্টৰ ভিতৰত কি খেলা হয় হেতু লাগে এতিয়া কোৰ্ট বুলি কোৱাৰ লগে লগে বহুতে আমি কি কৰিম জাজ বোলা অপচনটো ঠিক কৰি থৈম কিন্তু কোৰ্ট ইয়াত যেটো খেলা বস্তুৰ কথা কোৱা হৈছে বা স্পৰ্টছৰ কথা কোৱা হৈছে তো ইয়াত জাজটো আমাৰ শুদ্ধ নহব যদিও কোৰ্ট ওয়াৰ্ডটো ৰিলেটেড হয় জাজৰ লগত যদিহে আমি এইটো ন্যায়ালয়ৰ কথা কওঁ তেতিয়া হলে জাজৰ লগত ৰিলেটেড কিন্তু কোৰ্ট মানে আৰু এটা মিনিং আছে কোৰ্ট মানে কি হয় বেডমিন্টন খেলা যেটো আমাৰ ঠাইখিনি আছে বেডমিন্টন খেলা বাউন্ডাৰী আছে ইয়াৰ পৰা ইয়ালৈ যত আমি বেডমিন্টন খেলো তো এইখিনিক আমি আকৌ কোৰ্ট বুলি কওঁ কোৰ্ট ওয়াৰ্ডটো কাৰ লগত ৰিলেটেড অপচনত আছে বেডমিন্টন তো বেডমিন্টন হ'ব আমাৰ কারেক্ট आंसर তো জাজটো নহব বেডমিন্টন হ'ব কারেক্ট आंसर তো বুজি পালে গোটেইসমূহ কোৱেশ্চন মেথছ আৰু ৰিজনিংৰ গোটেইসমূহ কোৱেশ্চনৰ পিডিএফটো আমি টেলিগ্ৰাম চেনেলত দি দিম মই লগতে আপোনালোকৰ যদিহে মনত আছে জিকেৰ কোৱেশ্চনসমূহ তেতিয়া হলে মোক কমেন্ট বক্সত জনাব কমেন্ট কৰি মই হেহিনো ধুনীয়াকৈ কম্পাইল কৰি কিনে একটা পিডিএফত দি দিবলৈ চেষ্টা কৰিম আৰু যিমানসমূহ কোৱেশ্চন মনত আছে জিকেৰ গোটেইসমূহ কমেন্ট বক্সত জনাই থাকিব এটা এটাকৈ মই দি দিম ধুনীয়াকৈ হল এই ভিডিঅটো পাবলৈ টেলিগ্ৰামত জয়েন হ'ব লিংক ডেসক্ৰিপচনত পাব ভিডিঅটো ভাল পালে লাইক কৰি থব চেনেলটি সাবস্ক্ৰাইব কৰি থব তো আজিলৈ মানে থ্যাংক ইউ